নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন ভিডিঅ'লৈ। আজি হৈছে দেউতাৰ শ্ৰাদ্ধ, সেইকাৰণে গা-পা ধুই কৰি আহি আৰু হ'ল বাৰু সময় চেলেং দি ল'লোঁ। ভকত আহিছে, চাহ খোৱা নাই, মই চাহ খাম। মানে আমাৰ সন্ধিয়া চাহ খাইছে, সিও গা ধুই আহি সোমাইছে। সি ড্ৰেছ কাপোৰযোৰ মানে সলাবলৈ আছে আৰু ভকত মানে কটা বচা তেনেকৈ তিনিজন আহিছে আৰু তেওঁলোকক চাহ দি থৈ আহিলোঁ। তাৰপিছত কাম কৰি আছোঁ আৰু আনফালে গেছত এইফালে পানী অলপমান গৰম কৰি আছোঁ, যিহেতু দিব লাগে। এইপিনে জুইকুৰাও ধুই থৈ আহিছোঁ, পানীটো গৰম হৈ থাকক। আনফালে এইফালে চাহৰ সঁজুলি সজাই আছোঁ আৰু এইফালে নামৰ পাতৰ ভোজনী সজাই থৈ দিছোঁ। কি এইটো আমাৰ মা ৰুম, এইটো হৈছে আমাৰ পৌতিক মানে। তাৰপিছত ইয়াতে এয়া চাওক, দেউতাৰ ওচৰত গছি বন্তি জ্বলালোহি ৰাতিপুৱা গা-পা ধুই কৰি আহিয়ে, কাৰণ আজি তেখেতৰ মৃত্যুতিথি দিনাখন বিহুৱা সংক্ৰান্তিয়ে তেনেকৈ 3টা বিহুত 3 চাকি দিয়া হয়। তাৰোপৰি এনেকৈ মৃত্যুতিথিৰ দিনাখন এগছি চাকি দেউতাৰ শ্ৰীচৰণত এনেকৈ জ্বলাওঁ আৰু তেখেত য'তে আছে তোৰ পৰাই যেন কৃপা কৰে আমাৰ পৰিয়ালটোক। এয়া আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দিনটো কেনেকৈ পাৰ কৰোঁ তাৰ কিছুমান মুহূৰ্ত আপোনালোকক দেখুৱাম বুলিয়ে আচলতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে এতিয়া আমি চাওঁ কামত লাগি আছোঁ। চাহ দিছে আৰু আনফালে এইফালে দীপান দিব কোনে কি কৰিছে চাইছে। এইফালে আমাৰ ডালিমবা আহিলে দেই, চাহ খাইছোঁ। আৰু এইফালে আমাৰ নবৌহঁতে কামত লাগি আছে, চাটনি জলপানৰ লগত খাবলৈ। এয়া আমাৰ মা আহিলে, এইফালে খুৰীদেউ নব বাহিৰলৈ পৰিছে। এইফালে বাহিৰলৈ চাওক ভকত আহিছে, আমাৰ এখন টুকটুককৈ ঘূৰি ফুৰিছে। এইফালে আমাৰ বদনকাই কামত লাগি আছে আৰু এইফালে প্ৰভু আহি পালেহি। নিমন্ত্ৰণ কৰা ভকত কেইজনো আহি পাইছেহি আৰু মই অকণমান কৰি থৈছোঁ নামৰ মাজতে আপোনালোকক দেখুৱাইছোঁ দেই। এয়া চাওক আমাৰ শুন। আমি ব্যস্ত হৈ আছোঁ। কি কৰিছা? আমি ব্যস্ত হৈ আছোঁ। ইফালে আমাৰ শুনে আজি দিনটো গাড়ীখনতে ল'লে। কি চলাইছা শুন? আমাক নিবা নেকি? নিনিয়া আৰু লগত শুণ্ডিদাক লৈছা নি? লৈ যাবা স্কুললৈ লৈ যাবা, স্কুলত থ'বলৈ যাবা। আমাৰ শুনে হেনো শুণ্ডিক স্কুলত থ'বলৈ যায়। ভালেই হৈছে বাৰু, ইয়াতে ব্যস্ত হৈ আছে। স্কুলত যাবি শুণ্টি? ই থৈ আহিবগৈ, পানী খোৱা। নাম গাই আছে। এতিয়া আমি সেৱা কৰিলোঁ, সেৱা কৰাৰ পাছত এতিয়া শুনে বোলে পানী খাই, পানী অকণ খুৱাই দিছোঁ ইয়াতে। নিমকি এটা আনি দিওঁ দে শুন। নাম গাই হৈ গ'ল, প্ৰসাদ বিতৰণ কৰি আছে। আৰু এতিয়া জলপানৰ লগত মানে দৈ গাখীৰ লগতে এনে আলু, এয়া চাটনি এয়া খোৱা হ'ব যিসকলে মানে দৈ গাখীৰ নাখায়। এয়া নিমখ দিব সুধি লওক।
চাম